এই মুহূৰ্তৰ এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি নিবাৰক শাখাৰ ঢেকিয়াজুলিত চলিছে ব্যাপক অভিযান মণ্ডল পৰাগ বৰাক হাতে লুটে ধৰিলে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই আপোনালোকে ঠিকই শুনিছে ঢেকিয়াজুলিত চলিছে ব্যাপক অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি নিবাৰক শাখাই চলাইছে এই অভিযান মণ্ডল পৰাগ বৰাক হাতে লুটে ধৰিলে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই ঠেলামৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল হৈছে পৰাগ বৰা হয় এইগৰাকী পৰাগ বৰাই 15000 টকা ঘুষ লৈছিল এজনৰ পৰাই হয় 15000 টকাৰ ঘুষ লৈছিল মণ্ডল পৰাগ বৰাই সম্প্ৰতি সুধা পুছা অব্যাহত ৰাখিছে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত থকা কেণ্টিনত উৎকোচ লোৱাৰ সময়তে হাতে লুটে ধৰিলে মণ্ডল পৰাগ বৰাক পূৰ্বেও তেজপুৰত দুৰ্নীতি নিবাৰণ শাখাই ধৰিছিল এইগৰাকী মণ্ডলক আৰু এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰত আপোনালোকে চাই আছে জিয়াটক্স আৰু জিয়াটক্সৰ দৰ্শকসকলক এটা কথা জনাবলৈ পাইছো যে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰত দুৰ্নীতি নিবাৰক শাখাৰ ব্যাপক অভিযান চলিছে মণ্ডল পৰাগ বৰাক হাতে লুটে ধৰা পেলাইছে 15000 টকাৰ ঘুষ লৈছিল এজনৰ পৰা আৰু এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰত হয় আজি দুৰ্নীতি নিবাৰক শাখাই আমাৰ ঠেলামৰা ৰাজচক্ৰ বিষয়াৰ অফিসত এজন মণ্ডলক ঘুষ লৈ থকা হাতে লুটে ধৰিছে তেখেতৰ পৰাগ বৰা তেখেতক হাতে লুটে ধৰিছে আজি দুৰ্নীতি নিবাৰক শাখাই গতিকে আমি চৰকাৰৰ যি পদক্ষেপ চৰকাৰে লৈ আছে এনে ধৰণৰ পদক্ষেপ অনাগত দিনতো চৰকাৰে লৈ থাকক তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশংসা কৰিছো আৰু লগতে চৰকাৰী কৰ্মচাৰীসকলক আমি সাধাৰণ ৰাইজ হিচাপে এটাই কথা ক'ব বিচাৰো যাতে অফিসত কাম কৰাৰ প্ৰৱণতাটো তেওঁলোকে আনিব লাগে আৰু এই ঘুষ ঘাস দি লৈ যেটো মানে মানুহক হাৰাশাস্তি কৰাৰ যেটো এটা পৰিবেশ তেওঁলোকে গঢ়ি তুলিছে এই পৰিবেশটো অসমৰ পৰা নোহোৱা হ'ব লাগে আৰু মানুহখিনিক যিখিনি মানুহ আজি ৰাজচক্ৰ বিষয়াৰ অফিসলৈ আহে তেওঁলোকে আজি দিনৰ পিছত দিন ধৰি অফিসত ঘূৰি থাকিবলগীয়া হয় কৰ্মচাৰীখিনিয়ে কাম কৰিব নিবিচাৰে গতিকে এইখিনি পৰিবেশ তেওঁলোকে ত্যাগ কৰক লগতে তেওঁলোকে কাম কৰাৰ প্ৰৱণতাটো ঘূৰাই আনক এই বুলি মই অনুৰোধ জনালো কৰ্মচাৰীসকলক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনে পদক্ষেপৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পূৰ্বতে এনে ধৰণৰ ঘটনা ইয়াত সংঘটিত হৈছে সেই একেখন যিটো লাটৰ মণ্ডলক ধৰিছে সেই লাটৰে এজন মণ্ডলক ইয়াৰ পূৰ্বেও তেখেত নহয় বেলেগ এজন মণ্ডলক এইটো লাটতে দুৰ্নীতি নিবাৰক শাখা CM ভিজিলেন্সে ধৰিছিলে